মোৰ বেটাটাক জেলত পঠাই দি এনেকৈ আৰামত ঘুমি আছা হা? ভালতো তোৰ সাহস। আপোনাৰ বেটাক মই জেলত পঠা নাই, আপোনাৰ বেটাই আপোনালোকৰ কৰ্মৰ ফলহে ভুগি আছে। তোমাৰ কোনো চিন্তা ভাৱনা নাই নেকি হা? তোমাৰ যে স্বামী জেলত আছে সেইখিনি কথা চিন্তা কৰিছানে নাই এবাৰ? সেইটোতো মোৰ দোষ নহয় না। আপোনালোকে তাইক বিয়া দিয়াৰ আগতে চিন্তা কৰিব লাগিছিল যে 18 বছৰ কম বয়সৰ ছোৱালীক বিয়া পাতিলে কি হয় আৰু কি নহয়। আপোনালোকে ভাবা চিন্তা কৰে নাই, এতিয়া আপোনালোকে ভুগক, মই কি? হায়ৰে মোৰ কপাল, কি কৰোঁ মই এতিয়া কচোন? আপুনি একো কৰিব নালাগে মা, পৰিস্থিতি ঠাণ্ডা হ'লে নিজে জেলৰ পৰা ওলাই দিম। আজি 3-4 দিন হ'ল মই একো খাব পৰা নাই, শুব পৰা নাই, আৰু এই ছোৱালীজনী কেনেকৈ আছে? আপুনি নাখাই নলৈ নিজৰ বেমাৰ কিয় বঢ়াই আছে? মোৰ নিচিনা থাকক বিন্দাছ। মই এতিয়া কি কৰিম? মোৰ ল'ৰাটো এনেকৈ জেলত আছে, মই দেখোন একো কৰিবই নোৱাৰা হৈছোঁ, একো উপায় বিচাৰি নোপোৱা হৈছোঁ। কিহে পাই 18 বছৰ নহওঁতে ছোৱালী এজনী বিয়া পাতি দিলোঁ, ল'ৰাটোক এতিয়া দুখৰ সীমা নোহোৱা হৈছে। ইয়াতে আৰু ইমান টেনশ্যন কৰিবলগীয়া কি আছে? হেল্ল', ঐ কি খবৰ? ভালে আছানে? আছোঁ ভালেই। তোৰ কি খবৰ? শুনা পালোঁ তোৰ হাজবেণ্ড বোলে জেলত গৈছে। কিমান দিন বা জেলত থাকে গম পাৱ না নাপা? ভালেই হৈছে মোৰ লগত বিয়া নহ'লে আজি মই জেলৰ ভাত খাব লগা হ'লে হয়। ৰে মোৰ 18 বছৰ হ'বা আৰু 1 বছৰ 6 মাহ লাগব, তাৰপিছত মই তোৰ লগতে যাম দে। নালাগে, মোক ঢকা দি গৈছিলি নহয়, পা এইবাৰ মজা। মই এতিয়া কি কৰিম? কোনো উপায় নাই দেখোন। ভাই কি খবৰ? খবৰটো ভালে ভাই, কিন্তু চাৰিওফালৰ পৰিস্থিতি দেখোন বেছি গৰম হেন পাইছোঁ। ভাই কিবা বোলে ভেলেণ্টাইন উইক আৰম্ভ হৈছে শুনা পালোঁ। ৰ'জ ডে, প্ৰপ'জ ডে, কিছ ডে, হাক ডে, কি যে এইগিলাখানটা ক'বাই নোৱাৰা হৈছোঁ, কিন্তু পৰিস্থিতি অনুযায়ীতো এইগিলাখানটা আমাৰ কৰাই নচলে। ভাই তোৰতো গাৰ্লফ্ৰেণ্ড আছে, তইতো কৰবা পাৰবি, কিন্তু আমি কি কৰিম? গাৰ্লফ্ৰেণ্ডক ব্ৰেকআপ দিম, 18 বছৰ হোৱাই নাই, বিয়া হ'ব নাপাই পাগলা হৈছে, কাই জেলত যাই মৰব। তোৰ যিমানগিলা এক্স আছিল চবৰে হাজবেণ্ড গিলান বোলে জেলত আছে হয় না? হয়, আৰু সেইলান খবৰ ইয়ে পুলিচক দিছে। মোক ব্ৰেকআপ দি বেলেগৰ তাত গৈছিল না, 18 বছৰ নহয়তে পা মজা। ভাগ্য ভাল আমি বিয়া নকৰিলোঁ, হিংসাতে তুই কিজানি আমাকো জেলত দিলি হয়, ঠিক কথা কৈছা। কি ঠিক কথা কৈছা হা? যাই অপৰাধ কৰিব সি জেলত যাবাই লাগব। আৰু এই ভেলেণ্টাইন ডে মানাত কৰি কাণত হেডফোন লৈ হেনে গান শুনি থাকাই ভাল।